শিক্ষাৰ্থীসকললৈ সাদৰ সম্ভাষণ জনাই আজি মই অসমীয়া ব্যাকৰণ শাখাৰ অন্তৰ্গত নট্যবিধি আৰু খট্টবিধি সম্পৰ্কে এটি সম্যক ধাৰণা দিবলৈ বিচাৰিছোঁ। নট্যবিধি বিধি শব্দৰ অৰ্থ নিয়ম। যি বিধি বা নিয়মৰ আধাৰত দন্ত্য নয় মূৰ্ধন্য নৰ ৰূপ লয় তাক নট্যবিধি বোলে। নট্যবিধিৰ নিয়মবোৰ এই ধৰণৰ: একেটা পদতে বা শব্দতে যদি ৰি, ৰ আৰু মূৰ্ধন্য খ থাকে তেনেহলে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন ব্যৱহাৰ হয়। সেই বিধি বা নিয়ম অনুযায়ী ঋণ, তৃণ, বৰষুণ, কৃষ্ণ, বৰ্ণ, কৰ্ণ আদি শব্দত মূৰ্ধন্য ন ব্যৱহাৰ হৈছে। ত বৰ্গৰ পদ অন্য কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য নয় মূৰ্ধন্য নলৈ ৰূপ লয়। সেই নিয়ম অনুযায়ী ঘণ্টা, কণ্টক, কণ্ঠ, দণ্ড, বিষণ্ণ আদি শব্দত মূৰ্ধন্য ন হৈছে। পূৰ্ব, পৰ, অপৰ আদি শব্দ আগত থাকিলে পাছৰ অহ্ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়, যেনে পূৰ্বাহ্ন, পৰাহ্ন, অপৰাহ্ন। সাধাৰণতে অয়ন শব্দৰ শেষৰ বৰ্ণত মূৰ্ধন্য ন যোগ হয়। সেই নিয়ম অনুযায়ী ৰামায়ণ, পৰায়ণ, উত্তৰায়ণ, দক্ষিণায়ন, সূৰ্যায়ন, চন্দ্ৰায়ন আদি শব্দত মূৰ্ধন্য ন যোগ হৈছে। অসমীয়া ভাষাত পূৰ্ব নিৰ্ধাৰিত কিছুমান শব্দ আছে। সেই বিশেষ নিৰ্ধাৰিত নিয়ম অনুযায়ী সুনীত, নিপুণ, কল্যাণ, বণিক, কণিকা, অনু, ফণা, মণি আদি শব্দত মূৰ্ধন্য ন হয়। খট্টবিধি যি বিধি বা নিয়মক ভিত্তি কৰি দন্ত্য হয় মূৰ্ধন্য শৰ ৰূপ লয় তাক খট্টবিধি বোলে। খট্টবিধিৰ নিয়মবোৰ এই ধৰণৰ: ক আৰু ৰৰ পাছত থকা প্ৰত্যয়বাচক শব্দত দন্ত্য শৰ ঠাইত মূৰ্ধন্য শ হয়। সেই নিয়ম অনুযায়ী ঋষি, শুশ্ৰূষা, ভৱিষ্যত, কনিষ্ঠ আদি শব্দত মূৰ্ধন্য শ হৈছে। ত বৰ্গৰ পদ অন্য বৰ্ণৰ লগত যুক্ত হলে দন্ত্য শই মূৰ্ধন্য শৰ ৰূপ গ্ৰহণ কৰে। সেই বিধি বা নিয়ম অনুযায়ী দুষ্ট, কষ্ট, হৃষ্ট, হৃষ্ট, পুষ্ট, ৰুষ্ট, মিষ্ট আদি শব্দত মূৰ্ধন্য শ যোগ হৈছে। সু আৰু বি বৰ্ণৰে সাধিত হোৱা শব্দত সাধাৰণতে দন্ত্য শই মূৰ্ধন্য শ লৈ ৰূপ লয়। সেই নিয়ম অনুযায়ী সুষম, সুষমা, বিষম, বিষাদ, বিষুৱ, বিষয়, বিষাক্ত আদি শব্দত মূৰ্ধন্য শ হৈছে। পূৰ্বৰ পৰা চলি অহা কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য শ ব্যৱহাৰ হৈ আহিছে। সেই স্থিৰ নিয়ম অনুযায়ী পুৰুষ, কৃষক, ঔষধ, ভাষা, সৰ্ষ, দুখ, বিষয়, বিশেষ, কৰ্ষণ, পাখণ্ড, পাষাণ, ঘোষা আদি শব্দত মূৰ্ধন্য শই স্থান লাভ কৰি আহিছে। ধন্যবাদ।